এটা মই কথা কৈ আছো যে শিলচৰ যদি ছিংগাপুৰ কৰিব পাৰি তৰুণ গগৈ 15 বছৰটো হৈ যাব তো মইতো 5 বছৰ সিএম তৰুণ গগৈতো 15 বছৰ তেওঁ ইনডাইৰেক্টলি নিজৰ দেউতাকক গালি পাৰি গ'ল তো মই কি কৰিম যদি পুতেকে বাপেকক গালি পাৰে তেতে মই কি ক'ম তা মই কথা কৈ আছো যে শিলচৰ যদি ছিংগাপুৰ কৰিব পাৰি তৰুণ গগৈ 15 বছৰটো হৈ যাব তো মইতো 5 বছৰ সিএম তৰুণ গগৈতো 15 বছৰ তেওঁ ইনডাইৰেক্টলি নিজৰ দেউতাকক গালি পাৰি গ'ল তো মই কি কৰিম যদি পুতেকে বাপেকক গালি পাৰে তেতে মই কি ক'ব পাৰো এটা মই কথা কৈ আছো যে শিলচৰ যদি ছিংগাপুৰ কৰিব পাৰি তৰুণ গগৈ 15 বছৰটো হৈ যাব তো মইতো 5 বছৰ সিএম তৰুণ গগৈতো 15 বছৰ তেওঁ ইনডাইৰেক্টলি নিজৰ দেউতাকক গালি পাৰি গ'ল তো মই কি কৰিম যদি পুতেকে বাপেকক গালি পাৰে তেতে মই কি ক'ব পাৰো